হেল্ল' গাইজ, নমস্কাৰ। আজি হৈছে জানুৱাৰী 1 তাৰিখ, 2026 জানুৱাৰী 1 তাৰিখ। সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ থাকিল। দেৰি হ'ল আৰু মানে ক'বৰ কাৰণে দেৰি হ'ল আৰু ভিডিঅ'টো দিবৰ কাৰণে দেৰি হ'ল, বেয়া নাপাব আৰু এতিয়া যাব ওলাইছোঁ মন্দিৰলৈ, সেইকাৰণে ফুল ছিঙি আছোঁ। কিছুমান কথা ক'ম আপোনালোকক, চাব আৰু শেষলৈকে ভিডিঅ'টো কৈ আছোঁ ৰ'ব। সৰ্বপ্ৰথমে ক'ব ওলাইছোঁ যে কিছুমান আশা নকৰোঁ। আশা কৰিলে মই একো নাপাওঁ। আশা কৰা মতে মোৰ একো ফল নহয়, একো নহয় মোৰ। সেইকাৰণে কওঁ, কিছুমান পৰিকল্পনা আছে, কিছুমান সপোন আছে। এই সকলোবোৰ মানে পূৰণ কৰিবলৈ মই চেষ্টা কৰিম এই বছৰটোত। নতুনকৈ ধৰিছোঁ আৰু পৰিকল্পনা এই সকলোবোৰ। আশা নকৰোঁ দেই। আশা কৰিলে মোৰ একো নহয়, কাৰণ ভাবামতে কাম একোৱেই নহয় মোৰ। হয়তো কিছুমানৰ হ'ব পাৰে, কিন্তু মোৰ ভাবামতে কাম একোৱেই নহয়। আৰু পৰিকল্পনা আছে, সপোন আছে, কাম, সেইবোৰ সকলোবোৰ কাম কৰিম মই। আপোনালোকে চাব, কিন্তু আপোনালোকে পিছে লাহে লাহে গমে পাব মোৰ কি পৰিকল্পনা, সপোন আছে। আৰু কিছুমান কাম কৰিম বুলি ভাবিছোঁ, যিটো কাম আগতে মই কৰিব লাগিছিল, আৰু এতিয়া কৰিম মই আগতে কৰিবলগীয়া কামবোৰ। আৰু কি কাম মই পাৰোঁ নিজে কৰিবৰ কাৰণে, আৰু নিজে কৰিম, আনৰ সহায় নলওঁ। মই নিজে কৰিম, যি পাৰোঁ চব নিজে কৰিম। আৰু এতিয়া যাব ওলাইছোঁ মন্দিৰলৈ। মন্দিৰত যাম, গৈ কেনে আপোনালোকক ক'ম। আৰু এতিয়া যাওঁ ব'লক, মাহঁতৰ লগত যাম। মাহঁতে ওলাই আছে আৰু মই ওলোৱা হৈ গ'ল। মই আজি চাৰাৰা পিন্ধিছোঁ, কেনেকুৱা লাগিছে মোক ক'ব। আৰু কি ক'ম, আৰু আশীৰ্বাদ কৰিব যাতে মই মোৰ পৰিকল্পনা মতে মই কামবোৰ কৰিব পাৰোঁ। সেয়ে আৰু এতিয়া আপোনালোকক হেপী নিউ ইয়েৰ দিলোঁ সকলোকে।